নদীৰ পাৰৰ সেই ঘৰটোত থাকিবলৈ যেন সকলোৱে ভয়। বহুতৰে মতে তাত হেনো ভূত আছে। নিশা হ'লেই যেন তাত শুনা পোৱা যায় বহুতো শব্দ। ল'ৰাজনৰ নাম ময়ূৰ আছিল। লগৰ কেইজনৰ লগত লগ লাগি সেই ঘৰটো চাবলৈ গৈছিল। কথাই কথাই সি কৈ উঠিল যে সেই ঘৰটোত একো নাই বুলি প্ৰমাণ কৰিবলৈ সেই ঘৰটোত এৰাতি থাকিব। সময় বাগৰি গ'ল। দিন আহিল তাৰ সেই ঘৰটোত থকাৰ। সেই লগৰ কেইজনক মাত দি থাকিবলৈ ওলালে এৰাতি সেই ঘৰটোত। ঘৰটো দুৱাৰ খোলাৰ লগে লগেই যেন উৰা মাৰিছিল বহুতো বাদুলি। এটা এন্ধাৰ ৰুম। টৰ্চ মাৰি দেখিলে এখন ভাঙা ৱালত এজন মানুহৰ ছবি। এখোজ দুখোজ কৰি আগুৱাই গোটেই ঘৰটো চালে। বিশেষ ভয় খাবলগীয়া তেনেকুৱা একোৱেই নাই। ৰুমৰ অলপ বস্তুবোৰ ঠিক কৰি সি নিশাটো কটাবৰ বাবে বিচনা ঠিক কৰিলে। নিশা 12 মান বাজিছিল। তাৰ কাষৰ ৰুমটোত হৈছিল এটা শব্দ। বিচনাৰ পৰা উঠি হাতত টৰ্চটো লৈ সি এখোজ দুখোজকৈ সিটো ৰুমলৈ গৈছিল। তেনেতেই তাৰ পিছফালে কোনোবা দৌৰি যোৱা যেন পাইছিল। ঘূৰি চাই টৰ্চটো মাৰি দেখি কোনো নাই। লাহে লাহে তাৰ কাণত এটা শব্দ পৰিছিল সেই ৱালখনৰ পৰা। কোনোবাই যেন নখেৰে আঁচুৰি আছে ৱালখন। ৱালখনৰ ওচৰ গৈ দেখে মানে ৱালখনত দেখা সেই ছবিটো নাইকিয়া হৈ আছিল। সেই দৃশ্য দেখি ময়ূৰৰ ভয় লাগিবলৈ ধৰিছিল। লগে লগেই যে গোটেই ঘৰৰ দুৱাৰ খিৰিকীবোৰ শব্দ হ'বলৈ ধৰিলে। ময়ূৰে বহুত চিঞৰিছিল যদিও তাৰ মাত শুনিবলৈ যে কোনো নাছিল সেই নিশা। চিঞৰি থাকোঁতেই ৱালখনৰ ফালৰ পৰা তাৰ কান্ধত হাত এখন থৈছিল কোনোবাই। ঘূৰি চোৱা দৃশ্যই ময়ূৰৰ প্ৰাণ উৰুৱাই দিলে। ৰাতিপুৱা হ'ল, লগৰ কেইজনে বিচাৰি গ'ল। দুৱাৰ খুলি ভয়ে ভয়ে সোমাইছিল যদিও সিহঁতে ঘৰটোত কাকোৱে বিচাৰি নাপালে। ঘূৰি আহিব ধৰোঁতেই এজনৰ চকুত পৰিল। সেই ভঙা ৱালখনত ময়ূৰৰ ছবি আঁকা হৈ আছে।